নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু আমেজিং এষ্ট্ৰ ৱৰ্ল্ড। যদি আপুনি এই চেনেলটোত নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিব। বন্ধু বান্ধৱীসকল, আমাৰ শৰীৰত এনে বহুত ৰহস্য লুকাই আছে যি আমাৰ স্বাস্থ্য আৰু স্বভাৱৰ বিষয়ে সূচনা দিয়ে। যেনে হাতৰ ৰেখাবোৰ চাই আমাৰ ভাগ্য আৰু আঙুলিবোৰ চাই আমাৰ স্বভাৱৰ বিষয়ে জানিব পাৰি। তেনেদৰে আমাৰ নখেও আমাৰ শৰীৰৰ বহু কথা কয় যিবোৰৰ বিষয়ে আমি হয়তো জ্ঞাতো নহয়। নখত এই বগা ৰঙৰ চিনটোৱে আপোনাৰ স্বাস্থ্যৰ ৰহস্য খোলে। ইয়াক লেটিনত ৰুনাল আৰু ইংৰাজীত হাফ মুন বুলি কোৱা হয়। যেতিয়া আপোনাৰ স্বাস্থ্য ঠিকে নাথাকে, এই ৰুনালটো আপোনাৰ নখৰ পৰা প্ৰায় নোহোৱা হৈ যায় আৰু স্বাস্থ্য ঠিক হোৱাৰ লগতে পুনৰ এই আগৰ অৱস্থালৈ উভতি আহে। যদি আপোনাৰ 10টা আঙুলিৰ ভিতৰত কমেও 8টা আঙুলিত হাফ মুন পোৱা যায়, তেন্তে আপোনাৰ স্বাস্থ্য খুবেই ভাল। আপুনি স্বাস্থ্যৰ কোনো ধৰণৰ চিন্তা কৰাৰ প্ৰয়োজন নাই। কিন্তু যদি আপোনাৰ নখৰ পৰা ৰুনাল লাহে লাহে নোহোৱা হ'বলৈ ধৰিছে আৰু বুঢ়া আঙুলিত কম পৰিমাণত ৰুনাল ৰৈ গৈছেগৈ, তেন্তে আপুনি নিজৰ স্বাস্থ্যৰ বিষয়ে চিন্তা কৰাৰ বহু প্ৰয়োজন। চীনৰ স্বাস্থ্য সমুদায় অনুসৰি এই তেতিয়াহে নোহোৱা হয় যেতিয়া আপুনি বেমাৰত পৰিবলৈ গৈ আছে। আনহাতে মেডিকেল এক্সপাৰ্টৰ মতে, ৰুনালে আপোনাৰ স্বাস্থ্যৰ লগত জড়িত বহুতো ৰোগ আৰু তথ্যৰ ইংগিত দিয়ে। এই ৰোগবোৰৰ লগতে আপোনাৰ শৰীৰত আইৰণৰ অভাৱ আৰু থাইৰয়ডৰ বিষয়েও ৰুনালে সূচনা দিয়ে। আজিৰ এই ভিডিঅ'টোত ইমানেই। যদি ভিডিঅ'টো ভাল পালে কমেণ্ট কৰি নিশ্চয় জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।